কিশোৰলৈ মনত পেলাই শোকত ভাগি পৰিছে কিশোৰ দাসৰ মাতৃ। পুত্ৰৰ ধুনীয়া মুখখনি বাৰে বাৰে ভাহি আহিছে চকুলৈ। মাতৃৰ অতিকৈ মৰমৰ আছিল কিশোৰ। শ্বুটিং বা অন্য সকলো কামতেই কিশোৰৰ মাতৃ আছিল কিশোৰৰ বাবে ৰাজহাস্বৰূপ। সকলো কামতেই মাতৃৰ সহায় বিচাৰিছিল কিশোৰে। ঘৰৰ সৰু পুত্ৰ হিচাপে কিশোৰ আছিল মাতৃৰ অতিকৈ মৰমৰ। কিশোৰ দাসৰ অকাল মৃত্যুত মাতৃৰ লগতে শোকত ভাগি পৰিছে পৰিয়ালৰ সকলো লোক। শেষত কিশোৰ তুমি য'তেই আছা ভালে থাকা, ভগৱানে তোমাক ভালেই ৰাখক।